এইটো আমাৰ আজি ৰিজনিঙৰ 5th ক্লাছ। আমি আগতে 4টা ভিডিঅ' দিলোঁ, অলৰেডি আপলোড কৰিলোঁ। আজি আমি ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ 2015ত অহা ৰিজনিঙৰ কুৱেশ্যন পেপাৰ ছল্ভ কৰিম। আগৰ ভিডিঅ'টোত আমি 2012ৰ ছল্ভ কৰিছিলোঁ। যদি ইচ্ছা কৰে ডিছক্ৰিপশ্যনতে লিংক দিয়া আছে, চাই ল'ব পাৰে। আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল এ চিৰিজ ইজ গিভেন উইথ ওৱান টাৰ্ম মিছিং shows the correct alternative from the given one that will complete the series. আমাক এই চিৰিজটো দি দিছে, ইয়াৰ এই টাৰ্মটো আমাক দিয়া নাই, এইটো মিছিং হৈ আছে। আমাক এই টাৰ্মটো অপশ্যন, যিকেইটা অপশ্যন আছে তাৰ পৰা আমি কাৰেক্ট এনচাৰটো বাছি উলিয়াব লাগে। আমি এতিয়া চিৰিজটো চাই ল'ম কেনেকৈ আছে চিৰিজটো, তাৰ ৰিলেশ্যনটো উলিয়াই ল'ম। ফাৰ্ষ্ট চিৰিজটো আছে 3,5, 5,7, তাৰপিছৰটো নাই দিয়া, তাৰপিছৰটো আছে 11,13। আমাক দি দিছে এইটো চিৰিজ। আমি এতিয়া চিৰিজটোৰ সংখ্যা দুটা কি হয় আমি উলিয়াব লাগে। আমি চাম এই দুটাৰ ৰিলেশ্যনটো বিচাৰিম। আমি এতিয়া ইয়াত যিটো লাষ্টত আছে, লাষ্টৰ টাৰ্মটো আমি দেখিছোঁ যে পিছৰটোৰ ফাৰ্ষ্টৰ টাৰ্মটো বনিছে, গতিকে ইয়াৰ লাষ্টৰ টাৰ্মটো ইয়াৰ পিছৰটোৰ ফাৰ্ষ্টৰ টাৰ্ম হ'ব। গতিকে ইয়াত 7 আছিলে, ইয়াত হৈ যাব 7। আৰু যিহেতু লাষ্টৰটো ইয়াত ফাৰ্ষ্টত হয়, গতিকে ইয়াত যিটো লাষ্টত হ'ব ইয়াত ফাৰ্ষ্টত হ'ব। গতিকে ইয়াত 11 আছে, মানে ইয়াৰ লাষ্টত হ'ব 11। গতিকে আমি পাই গ'লোঁ নম্বৰটো, মিচিং নম্বৰটো 7,11। আমি অপশ্যনত চাম। অপশ্যন বি নম্বৰ অপশ্যনটোত আছিলে 7,11, গতিকে এইটো হৈ গ'ল কাৰেক্ট। এতিয়া আমি পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। পিছৰ কুৱেশ্যনটোত দিয়া আছে ইন এ চাৰ্টেন কোড গো হোম ইজ ৰিটেন এজ তা না এণ্ড নাইচ লিটিল হোম ইজ ৰিটেন এজ না যা পা। হাউ ইজ গো ৰিটেন ইন ডেট কোড। আমাক ইয়াত কোড কিছুমান দি দিছে, তাত আমি এই গ'টোক আমি কোড হিচাপে কিহত লিখা হৈছে আমি এইটো উলিয়াব লাগে। আমি চাই ল'ম প্ৰথমতে কেনেকৈ লিখিছে। গো হোমটোক লিখিছে আমাক কোড হিচাপে তা না, আৰু নাইচ লিটিল হোম হোমটো আমাক লিখিছে না যা পা। আমি এতিয়া এই গ'ৰ কোড, কোনটো কোড, এই দুটাৰ ভিতৰত কোনটো কোড আমি ইউজ কৰিছে আমি উলিয়াব লাগে। এতিয়া চাম, গ'ৰ হোমৰ কাৰণে তা না ইউজ কৰিছে, তাৰমানে কি বুজিলোঁ, হয় গ'ৰ কাৰণে না, নহ'লে তা, নহ'লে না। ইয়াত যিকোনো দুটাৰ কাৰণে দুটা কোড আছে, আৰু ইয়াৰটো এই তিনিটাৰ কাৰণে তিনিটা কোড আছে। আমি চাম এতিয়া দুইটাতে যিটো কমন আছে সেইটো ল'ম। ইয়াত হোমটো ইয়াতো আছে, এইটো শব্দটো হোমটো আছে, গতিকে এই কোড দুটাত যিটো কমন আছে সেইটোৱে হোমটো ৰিপ্ৰেজেণ্ট কৰিব। এতিয়া ইয়াত আছে তা না, ইয়াত আছে না যা পা, গতিকে নাটো দুইটাতে কমন আছে। তাৰ পৰা কি বুজিলোঁ, ইয়াতো যিহেতু এই দুইটা কমন আছিলে, গতিকে হোম মানে হৈ গ'ল না। যদি ইয়াত হোম মানে না হয়, তেন্তে গো মানে কি হ'ব, অভিয়াছলি তা হ'ব। গতিকে আমি গ'ৰ কাৰণে কোডটো পাই গ'লোঁ তা। এতিয়া আমি এনচাৰ চাম। এনচাৰ এইটো, এই নম্বৰ এনচাৰটোতে আছে তা, গতিকে এনচাৰ এইটো হৈ যাব কাৰেক্ট এনচাৰ। এতিয়া আমি পিছৰটোলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 3 আমাক কৈছে যে হুইচ ফিগাৰ ৰিপ্ৰেজেণ্ট ডেট ৰিলেশ্যনশ্বিপ এমং এনিমেলছ, লায়নছ আৰু হৰ্চেছ। আমি এনিমেলছ, লায়নছ আৰু হৰ্চৰ এই তিনিটা, এইটো ভেন ডায়েগ্ৰাম বুলি কয়, এই তিনিটা ভেন ডায়েগ্ৰামত থকা কোনটো ডায়েগ্ৰামে কাৰেক্টলি ৰিপ্ৰেজেণ্ট কৰিব আমাক হয়তো সুধিছে। এতিয়া চাম আমি ইহঁতৰ ৰিলেশ্যনটো কি। এনিমেলৰ ভিতৰতে লায়ন আৰু হৰ্চ পৰে, তাৰমানে গোটেই এনিমেলখিনিয়ে এইকেইটাক ৰিপ্ৰেজেণ্ট কৰে। তাৰমানে এনিমেলৰ ছেটটো ডাঙৰ হ'ব, এইবোৰক ছেট বুলি কয়, এটা ছেট। এই এনিমেলৰ ভিতৰতে লায়ন সোমাই আছে আৰু হৰ্চটো সোমাই আছে। যিহেতু দুইটা সুকীয়া বস্তু, সেইকাৰণে ইহঁতে এনেকৈ ইণ্টাৰচেক্ট নকৰে। বেলেগ বেলেগ, ইহঁতে লায়ন আৰু হৰ্চ দুইটা বেলেগ বেলেগ বস্তু, গতিকে দুইটা বেলেগ বেলেগকৈ থাকিব। এনিমেলৰ ভিতৰত লায়ন আৰু হৰ্চটো থাকিব, গতিকে এইটো ভেন ডায়েগ্ৰাম কাৰেক্ট হ'ব। অপশ্যন এ নম্বৰ ভেন ডায়েগ্ৰামটো কাৰেক্ট হ'ব। এতিয়া আমি নেক্সট কুৱেশ্যনলৈ যাওঁ। নেক্সট কুৱেশ্যন আছে যে ইন দ্য ফলোয়িং চিলেক্ট দ্য মিচিং নাম্বাৰ ফ্ৰম দ্য গিভেন চিৰিজ। আমাক ইয়াত চাৰ্ট এখন দি দিছে, এইটো এনেকুৱা কুৱেশ্যন এটা 12তো আহিছিলে। আমাক এই কুৱেশ্যনটোৰ পৰা এইটো আমাক মিচিং নাম্বাৰ, এই মিচিং নাম্বাৰটো আমি উলিয়াব লাগে। ফাৰ্ষ্ট আমি চাৰ্টখন আঁকি লওঁ।
এইটো আছে 16 49 64 36 25 6 36 16 আমাৰ এইটো আমি কি হ'ব আমি উলিয়াব লাগে এতিয়া আমি এই দুটা যোগ কৰিলেও এইটো নাপাওঁ বা এই দুটা যোগ কৰিলেও এইটো নাপাওঁ বা মাইনাছ কৰিলেও নাপাওঁ আমি কোনো এনেকৈও নাপাওঁ এই দুটা যোগ কৰিলেও এইটো নাপাওঁ এই দুটা যোগ কৰিলেও এইটো নাপাওঁ বা আমি পূৰণ কৰি যোগ কৰিলেও আমি নাপাওঁ তেনেকুৱা কেছবোৰত আমি গোটেইবোৰ কেইটা যোগ কৰিম এনেকুৱাবোৰক থিয়কৈ আহিলে কলম বুলি কয় আমি কলমকেইটা যোগ কৰিলে কিমান হ'ব চাম এইটো 6 3 18 8 হাতে গ'লে 1 3 6 7 8 সৰি এইটো 8 আছিলে গতিকে এইকেইটা যোগ কৰিলে হ'ব এইটো 90 আমি গোটেই কলমটোৰ ফাৰ্ষ্ট কলমটো আমি প্লাছ কৰি পালোঁ 90 এতিয়া এইটো কিমান হ'ব চাই ল'ম এইটো 9 এইটো 20 0 হাতে গ'ল 2 4 5 6 7 8 9 90 গতিকে আমি ৰিলেশ্যনটো পাই গ'লোঁ যে এই গোটেইকেইটা যোগ কৰিলে 90 হ'ব এই গোটেইকেইটা যোগ কৰিলে 90 হ'ব তাৰ মানে কি বুজিলোঁ এই গোটেইকেইটা যোগ কৰিলে আমি 90 পাব লাগিব এই দুটা যোগ কৰিলে হ'ব 70 এতিয়া 70ৰ লগত এইটো কি যোগ কৰিলে আমি ইকুৱেল টু 90 হ'ব এইটো অবভিয়াছলি 20 হ'ব লাগিব তেতিয়া 70 + 20 কৰিলে 90 হ'ব এতিয়া আমি এনচাৰত চাম এনচাৰত A 24 নহয় B 32 নহয় এইটো C নম্বৰ এনচাৰত 20 আছে গতিকে এনচাৰ Cটো কাৰেক্ট হ'ব 2015ত ইমানকেইটাই কুৱেশ্যন আহিছিলে ইৰিগেশ্যনৰ তাৰপিছত আমি নেক্সট ক্লাছত আমি 2017ৰ ৰিজনিঙৰ কুৱেশ্যনবোৰ ছল্ভ কৰিম ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব